তে নমস্কাৰ, মই বিমান বৰা। আজি বিশেষ এটা কথাত মই আপোনালোকৰ কাৰণে এটি ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম কথাটো হৈছে কি, আমাৰ কাৰ্বি আংলঙৰ ডাইৰেক্টৰ লেকচাৰাৰ আমাৰ সকলোৱে সন্মানীয়, সকলোৱে চিনি পায়। মই ববি ৰহাম্পি বাইদেৱে মোলৈ এটা মেছেজ কৰিছিল যে বিমান, তোমাৰ যদি ছ'চিয়েল মিডিয়া একাউণ্ট আছে তে তুমি আমাৰ কাৰ্বি আংলঙৰ কাৰণে স্পেচিয়েলি এটা এৱাৰনেছ ভিডিঅ' বনোৱা বা এৱাৰনেছ তুমি এটা কেম্পেইন কৰা। তে মই সেই উদ্দেশ্যে আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাব লৈছোঁ, স্পেচিয়েলি কাৰ্বি আংলঙৰ কাৰণে। যথেষ্টখিনি কথা আমাৰ অসমৰ ৰাইজে অলৰেডি গম পাইছে, যথেষ্ট ৰাইজে সহায় সহযোগ আগবঢ়াইছে। এই বিশ্বব্যাপী যিটো ত্ৰাস তথা নবেল কৰোণাৰ যিটো দুৰ্যোগ আমাৰ আহি পৰিছে অকস্মাতে, যে সেই বস্তুখিনি আমি কেনেকৈ পাৰ কৰি নিব লাগিব। কাৰণ এই বেমাৰটো কোনো ঔষধ নাই, এই বেমাৰটো কোনো বৰ্তমানলৈকে মেডিচিন আৱিষ্কাৰ কৰিব পৰা নাই। তে আপোনালোকে বেলেগৰ কথাত বা বেলেগৰ কিবাত ভুল যাব নালাগে। ইয়াৰ একমাত্ৰ ঔষধ আছে, সেইটোৱে হৈছে আমি ঘৰত সোমাই থকা আৰু আমি সময়ে সময়ে হাত ভৰি মুখ হাত চাবোনেৰে চাফ চিকুণকৈ ধোৱা। প্ৰথমটো হৈছে, মই যদি চাবোনেৰে হাত ধুবলগীয়া হয় কেনেকৈ ধুব লাগিব, তাৰ কাৰণে মই আপোনালোকৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' বনাই আজি দি দিম, মই আপোনালোকে চাই ল'ব। আমি 6টা ষ্টেপ আছে, 6টা ষ্টেপত আমি কেনেদৰে হাত ধুব লাগে আৰু কিমান ছেকেণ্ডলৈ। আমি এখন হাত ধুওঁতে মোটামুটি 20 ছেকেণ্ড ধুব লাগে। তো সেই 6টা ষ্টেপ আপোনালোকে ফ'ল' কৰিলে মোৰ মতে হয়তো আপোনালোকে হাতখন যেতিয়া ধুব বীজাণুমুক্ত হ'ব। কিন্তু কেতিয়াবা আমি কি কৰোঁ, উৎপাতকৈ আমি হাতখন ধুওঁ। এইটো আচলতে ধুইছোঁ যদিও আমাৰ কোনো ইয়াতে বীজাণু বা মুক্ত নহ'বও পাৰে, আমাৰ হাতখন হয়তো বীজাণু থাকি যাব পাৰে। তে এটা খুব ডাঙৰ কথা মই আপোনালোকক অনুৰোধ কৰিছোঁ, বৰ্তমান ভাৰত চৰকাৰে আৰু অসম চৰকাৰে যি লকডাউন ঘোষণা কৰিছে, সেই লকডাউনত আপোনালোকে সকলোৱে সহায় কৰক। আৰু আপোনালোকে যদি সহায় নকৰে, চৰকাৰ প্ৰশাসনে একো কৰিব নোৱাৰে। কাৰণ আপোনালোকে জানে আমাৰ অসমত তথা আমাৰ কাৰ্বি আংলঙত তেনেকুৱা মেডিকেল ফেচিলিটি কি আছে। আমি বৰ্তমান ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰতি সেইবিলাকৰ প্ৰতি আগবাঢ়ি গৈছোঁহে। আৰু এতিয়া অসম গভৰ্ণমেণ্টে, আপোনালোকে নিজে শুনিছে, ক্ৰিকেট ষ্টেডিয়ামকেইটা বৰ্তমান কেম্প হিচাপে বনাবলৈ বাধ্য হৈছে। উপায় নাই, আমাৰ যদি হৈ যায়, বৰ্তমানলৈকে ভগৱানৰ কৃপাত আমি এজনো ৰোগী এতিয়ালৈকে পোৱা নাই, হয়তো নাহক, আমি ভগৱানৰ ওচৰত এতিয়া প্ৰাৰ্থনা কৰোঁ নাহক। তে সেইটোৱে বিশেষ কথা, আমাৰ কাৰ্বি আংলঙত তাতকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া। তে মই সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই দিছোঁ, যাতে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আপোনালোকৰ লগৰজনলৈ পঠাওক, আপোনালোকৰ ঘৰৰ পৰিয়াললৈ পঠাওক। কাৰণ আমি ঘৰত যিহেতু যাব নোৱাৰোঁ, ভিডিঅ' আকাৰে যদি তেওঁলোকে চাব পাৰে খুব উপকৃত হ'ব। বিশেষকৈ হাত ধোৱাটো খুব দৰকাৰ। আৰু আপোনালোকে এটা কথা অনুগ্ৰহ কৰি কৈছোঁ মই আপোনালোকে ঘৰতে থাকক, খালী ঘৰতে থাকক, বেলেগত যাব নালাগে। আপোনালোকে বাহিৰত যদি যায়, কেতিয়াবা যদি পাচলি আনিবলগীয়া হয়, তেনেহ'লে আপোনালোকে শাক পাচলি অত্যাৱশ্যকীয় যিবিলাক বস্তু আমি যদি আনিবলগীয়া হয় বজাৰলৈ, তেনেহ'লে যিকোনো এজন ব্যক্তিয়ে যাব। আৰু গ'লেও আপোনালোকে যিটো ছ'চিয়েল ডিষ্টেঞ্চ বুলি কৈছে, আমি 1 মিটাৰ তথা 1 মিটাৰ বা 2 মিটাৰ আঁতৰত থাকিব লাগে। সেই বস্তুটো আমি মানি চলিব লাগিব। আৰু যদি এইটো মানি নচলে, আজি আপুনি ঘৰখনত থাকিব পাইছে ফেমিলিৰ লগত, আজি থাকিব দিছে আমাৰ 21 দিন, আমি থাকিব পাইছোঁ। কিন্তু আপোনালোকে 21 দিনৰ ভিতৰত বা 21 দিনৰ পিছত যদি এই মহামাৰী কাৰোবাৰ এজনৰ গাত যদি আমাৰ কাৰ্বি আংলঙতে হওক অসমতে হওক দেখা দিলে, আপোনালোকে নাভাবিব সেই এজনহে হৈছে। এইটো ভুলতো ভুল নকৰিব, সেই এজনে হৈছে বুলি নাভাবিব। তেওঁৰ লগত লিংকেজ যোনকেইজন আছে, সেইকেইজনৰ লগত লিংকেজ, এইটো বহুত ডাঙৰ চেইন ছিষ্টেম হ'লে আমি কোনো পধ্যে ৰক্ষা কৰিব নোৱাৰোঁ। চাইনাত হৈছে, চাইনাই 6 দিনৰ ভিতৰত এখন মেডিকেল বনাই তাতে হাজাৰ হাজাৰ মানুহ ট্ৰিটমেণ্ট কৰিব পৰা ব্যৱস্থা কৰিছে। কিন্তু আজি আপোনালোকে চাওক ইটালীৰ অৱস্থা কি, ইৰাণৰ অৱস্থা কি। খুদ আমেৰিকা ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান ডেভেলপমেণ্ট জেগা, হেল্থৰে ইমান ইম্প্ৰুভ থকা জেগা, তেওঁলোকৰ ইমান কোৱালিটি ভাল, ইটালী ইমান কোৱালিটি ভাল। আজি আমেৰিকাৰ কণ্ডিশ্যন শুনিলে আপোনালোকে ভয় লাগিব। তে আপোনালোকে ইটালী কণ্ডিশ্যন শুনিলেও ভয় খাব। তে আমাৰ অসমত বা ভাৰতবৰ্ষত বা কাৰ্বি আংলঙত তেনেকুৱা এজন যদি ব্যক্তি ওলায়, তেতিয়াহ'লে আমি কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰোঁ। গতিকে তাৰ কাৰণে এটাই ঔষধ আমাৰ হাতত আছে, এইটোৱে আছে, আমি পাব্লিক তথা আমি সামাজিক দায়বদ্ধতাটো আমি মানি চলিব লাগে। আমাক যিটো চৰকাৰে নিয়ম বান্ধি দিছে, যিটো আমাৰ লকডাউন ঘোষণা কৰিছে, সেই বস্তুটো আমি ভদ্ৰতাৰে, নম্ৰতাৰে, সন্মানসূচক হিচাপে আমি ঘৰতে থাকি মানি চলিব লাগে। আৰু যদি নেমানো, তেনেহ'লে আমি এই বেমাৰৰ পৰা কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰিম। এতিয়া 21 দিন বন্ধ আছে, যদি 21 দিনত যদি আমি ভাল পাই যাওঁ, তেনেহ'লে নিশ্চয় ভাল হ'ব, আমাৰ পৰিৱেশ ঘূৰি আহিব। কিন্তু যদি 21 দিনত যদি আমি তাৰ সফলতা ল'ব নোৱাৰোঁ, তেনেহ'লে আমি ইয়াৰ বন্ধ হয়তো আৰু বাঢ়ি যাব পাৰে, তেতিয়া আৰু ভয়ানক কণ্ডিশ্যন হ'ব। গতিকে আপোনালোকক মই সেইটো অনুৰোধ কৰিলোঁ। আৰু কাৰ্বি আংলঙৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ মেডিকেল ডিপাৰ্টমেণ্টে আমি যথেষ্টখিনি দেখিছোঁ, ময়ো গাঁৱলীয়া লোৱা, তে আমাৰ গাঁৱতো মেডিকেল ডিপাৰ্টমেণ্টে ঘোষণা কৰিব আহিছে মাইকত। কিন্তু মই এটা কথা খুব টানি অনুৰোধ কৰিছোঁ, কাৰ্বি আংলঙত এনেকুৱা কিছুমান জেগা আছে হয়তো তাতে মোবাইল নেট নাই। মই অন্ততঃ যিখন স্কুলত কৰোঁ সেই স্কুলখনতে নেট নাপায়। তে সেই এৰিয়াটোত তাৰ পৰা ভিতৰতো আৰু বহুত জেগা আছে য'ত মোবাইল নেটৱৰ্কৰ ব্যৱস্থা একেবাৰে নাই। অকল এইটো বুলি নহয়, কাৰ্বি আংলঙত বহুত ঠাই আছে,
হয়তো এই মেছেজবিলাক সেই জেগাত গৈ পোৱা নাই। আমি যিসকলে ছ'চিয়েল মিডিয়া নিউজ টিভি চাই আছোঁ তেওঁলোকে আমি সকলোৱে জানো, কিন্তু সেই বস্তুটো সেই জেগাবিলাকত গৈ পোৱা নাই। তাৰ কাৰণে মই এটা ৰিকুৱেষ্ট কৰিলোঁ, অনুৰোধ কৰিলোঁ, যিসকল ভাল ব্যক্তি বন্ধু বৰ্গ তেওঁলোকে নেট থকা জেগাত থাকে বা টিভি আদি কিবা কিবি চাব পাৰে, তেওঁলোকে সেই মেছেজটো অনুগ্ৰহ কৰি যেনে তেনে সেই গাঁওকেইখনৰ গাঁওবুঢ়াজনক বা BDP ছেক্ৰেটেৰীজনক তেওঁলোকক কথাটো বুজাই পেলাই কওক, যাতে গাঁৱৰ পৰা ঘৰৰ পৰা মিতিৰ কুটুমৰ ঘৰলৈ কাৰো ঘৰলৈ যাব নালাগে, আমি ঘৰতে থাকিব লাগে। আমাৰ এইটো এনেকুৱা কণ্ডিশ্যন হৈছে আৰু আমি যদি ওলাই যাওঁ তে আমাৰ এই ভাইৰাছে COVID-19 আমাক পাব আৰু পোৱাৰ ফলত আমি আজি মোক নহয় ঘৰখনত মই কাৰো লগত থাকিব নোৱাৰিম, সকলোৱে বেমাৰ হ'ব, গাঁওখনৰ সকলোৱে হ'ব, এখন সমাজ নহয় এটা সভ্যতা লাহে লাহে ধ্বংস হৈ যাব, যাক আমি বচাব নোৱাৰিম। এই কথাটো ক'ব লাগে। আৰু আজি আপোনালোকে চাওক, চাইনাৰ লগতে কোন আছিলে? থাইলেণ্ড। কিন্তু আজি থাইলেণ্ড ইমান সুন্দৰকৈ বাচি গ'ল। কিয় বাচি গ'ল? কাৰণ চাইনাৰ মানুহখিনিয়ে যিটো ফল ভুগিলে সেইটো তেওঁলোকে গম পোৱাৰ লগে লগে তেওঁলোকে কি কৰিছে? একদম লকডাউন। আৰু লগে লগে তেওঁলোকে মানুহক চেকআপ কৰিছে। লাখ লাখ মানুহ চাইনাত কাম কৰে, থাইলেণ্ডৰ মানুহ। থাইলেণ্ডৰ ইমান এটা ডাঙৰ হেৰিত থাকিও কিন্তু বাচি যাবলগীয়া কেনেকৈ বাচিব পাৰিলে? আজি আমেৰিকাই পৰা নাই, ইটালীয়ে পৰা নাই, আজি আনকি ইৰাণে পৰা নাই, দক্ষিণ কোৰিয়াই পৰা নাই। আপোনালোকে ভাবি চাওক। কিন্তু থাইলেণ্ড বাচি গ'ল। কিয় বাচি গ'ল? কাৰণ তেওঁলোকে লকডাউন দিলে আৰু লকডাউন নামানাসকলৰ কাৰণেও তেওঁলোকে এখন বহুত পেনাল্টি, বহুত বেছিকৈ এটা ৰেট বান্ধি দিছে আৰু তেওঁলোকৰ পাব্লিকসকলক খুব ধুনীয়াকৈ মানি চলিছে। সেইটো মানি চলাৰ কাৰণে আজি গভৰ্ণমেণ্টে কামখিনি কৰিবলৈ সুবিধা পালে। বেমাৰী যিমানজন আছিল তাতে থাকি গ'ল আৰু এতিয়া তেওঁলোকে ৰিকভাৰী অলৰেডি হৈ গ'ল। সেইটোৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ চৰকাৰে বৰ্তমান খুব সুন্দৰ পদক্ষেপ লৈছে। আশা ৰাখিছোঁ আপোনালোকে সেই পদক্ষেপটোত আপোনালোকে সহায় কৰক আৰু আপোনালোকৰ সহায় সহযোগিতাই এই বেমাৰৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম কম দিনৰ ভিতৰত। আপোনালোকে ভাবি চাওক, বেলেগ দেশত 2 মাহ, ক'ৰবাত 2 মাহৰ ওপৰত, কিন্তু আমাৰ ভাৰতবৰ্ষত মাত্ৰ 21 দিন দিছে। কিয় দিছে আপোনালোকে ভাবি চাওক। আপোনালোকৰ কাৰণে গভৰ্ণমেণ্টে অলৰেডি বহুতখিনি ছেক্ৰিফাইচ কৰিছে আৰু গতিকে আপোনালোকে চৰকাৰখনক সহযোগিতা আগবঢ়াওক। আমি যদি 21 দিনটো মানি চলিব পাৰোঁ তেনেহ'লে আমি সঁচাকৈ এই বেমাৰৰ পৰা মুক্তি লাভ কৰিম। যিসকলে মোৰ ভিডিঅ'টো চাই, যিসকল শিক্ষক তথা মোৰ বন্ধু তথা মোৰ দাদা, মোৰ ভাইটি, যিসকলে মোৰ ভিডিঅ'টো চাই তেওঁলোকে শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে গম পাওক আৰু সকলোকে জনাওক। আপোনালোকেও এখন সামাজিক দায়িত্ব লওক আৰু এইটো কাম নকৰিব দেই। বন্ধৰ দিনত আপোনালোকে ওলাই আহি পেলাই পুলিচৰ লগত বাৰ্গেনিং কৰি পেলাই কাজিয়া লাগিব, আপোনালোকে শিলগুটি মাৰিব। আজি বহুত নিউ বঙাইগাঁৱত এটা আমি চালোঁ ভিডিঅ', তাতে আপোনালোকে দেখিছে পুলিচৰ শিলগুটি মাৰিছে কেনেকুৱা। পুলিচে বজাৰ খুলি থকাৰ কাৰণে বজাৰখিনি বন্ধ কৰাই দিলে। তাৰপিছত পুলিচ যেতিয়া উভতি আহে তেওঁলোকক আকৌ পাথৰ মাৰিছে। সেইটো বেয়া কথা। সেইটোও হ'ব দিব নালাগে। আপোনালোকে সজাগ হওক আৰু ওচৰজনকো কওক, লগৰজনকো কওক আৰু সকলোকে কওক আৰু বোলে মই ঘৰতে আছোঁ। আৰু এটা ডাঙৰ কথা, মই ঘৰতে আছোঁ, একদম বৰ লাগি গৈছে, মই কাৰোবাৰ 2-এজন বন্ধুৰ লগত মাতি আনি পেলাই মই সন্ধিয়া খানা এটা খাওঁ। এইটো একদম ভুলতো নকৰিব, মই অনুৰোধ কৰিছোঁ। ঘৰতে থাকক খালি। ঘৰত থকাৰ বাহিৰে আমাৰ বেলেগ কোনো উপায় নাই। আৰু আপোনালোকে হাতখন খুব সুন্দৰকৈ ধুব, হাত মুখ। আৰু যদি বাই চান্স আপোনালোকে বাহিৰলৈ যাবলৈ গৈছে, পাচলি কিনিব গৈছে, বজাৰলৈ গৈছে, সেই মোনা আনি আপোনালোকে ঘৰত সোমাব নালাগে। বস্তু উলিয়াব, ধুব ধুনীয়াকৈ আৰু সেই মোনা যোনে তোনে চুইছে, গতিকে সেই মোনাটো আপুনি আঁতৰাই থ'ব আৰু আপুনি যিখন হাতে ধৰি কৰি আনিছে সেই হাতখনো আপোনালোকে খুব সুন্দৰকৈ ধুব। মই হাত ধোৱা ষ্টেপকেইটা আপোনালোকক দেখুৱাই দিম। আৰু দ্বিতীয় কথাটো হৈছে কি, আপোনালোকে য'ত বহিব, ঘৰতে হওক যেনিবা, বাহিৰৰ পৰা যদি আহে সেই বহা জেগাকনো অন্ততঃ আপোনালোকে চাফ চিকুণ কৰি ল'ব চেনিটাইজাৰ দি। কাৰণ আপুনি যদি ক'ব পৰা কিবা এটা লাগি আহিছে তেতিয়াহ'লে এইটো আপুনি গম নাপায়। হয়তো তাত কোনোবা এজন ৰোগী তেনেকুৱা থাকি যাব পাৰে, কাৰণ বেমাৰটো ধৰা নপৰে, 14 দিনৰ পিছতে ধৰা পৰিব, তাৰ চিমটমছবিলাক গম পোৱা যায়। গতিকে সেই বিষয়বস্তুটো আমি খুব চালি জাৰি চাব লাগিব। আপোনালোকে কনচিয়াছ হৈ চলিব লাগিব। আপোনাৰ কিন্তু ঘৰত এজনৰ হ'লে আপুনি নাভাবিব মই অকলে হৈছে, মোৰ বেলেগখিনি নহ'ব, সকলো পৰি যাব যদি আপুনি সাৱধান নহয়। যদি আপুনি সাৱধান হয় তেনেহ'লে আপুনি নিশ্চয় বাচি যাব। আৰু মই মাস্কৰ কথা এটা কওঁ। মাস্কৰ কথাটো হৈছে কি, মাস্ক যাৰ চৰ্দি জ্বৰ তেনেকুৱা এটা, এতিয়া বৰ্তমান আমাৰ বতৰ সলনি হৈছে যেতিয়া আমাৰ তেনেকুৱা এটা বেমাৰ হয়, চৰ্দি জ্বৰ, এইটো এই বস্তুটো লৈ পেলাই কিন্তু আপোনালোকে চিন্তিত হ'ব নালাগে। যাৰ হৈছে সি পিন্ধিলেই হ'ল, যাৰ হোৱা নাই সি নিপিন্ধিলেও হ'ব। কিন্তু বজাৰলৈ আহোঁতে আপোনালোকে মাস্কখন যদি পাৰে মাৰি আহিব। আৰু মাস্কৰ সলনি আপোনালোকে যদি মাস্ক নাই, কিনিব পোৱা নাই, তেনেহ'লে আপোনালোকৰ ঘৰত ধুনীয়া গামোচা আছে, ৰুমাল আছে, এইখিনিও ঢাকি ল'ব পাৰিব, একো অসুবিধা নাই। খালি আপোনালোকে চৰ্দি জ্বৰ কাহ হোৱা এই মানুহখিনিৰ ওচৰৰ পৰা অকণ আঁতৰি থাকিব আৰু যাৰ হৈছে সি মাস্কখন পৰিধান কৰিব। সেইটো খুব ডাঙৰ কথা। দ্বিতীয় কথাটো হৈছে কি,
আপোনালোকে যেতিয়া ঘৰত আহিব, আহি পোৱাৰ পিছত আপোনালোকে পৰাপক্ষত সেই ড্ৰেছযোৰ বাহিৰতে ৰাখিব। ড্ৰেছযোৰ ভালকৈ আপোনালোকে চাবোনত তিয়াই বা চাৰ্ফত তিয়াই ভালকৈ ধুই দিব, আৰু বা সেই ড্ৰেছযোৰ আপোনালোকে ইউজ নকৰাটোৱে আটাইতকৈ উপকৃত কথা মোৰ মতে। মই সেইখিনি কথা ক'লোঁ। আৰু কাৰ্বি আংলঙৰ যিখিনি একদম ভিতৰুৱা অঞ্চল আছে তালৈ এই ভিডিঅ'টো গৈ পাওক, আৰু এই মেছেজটো ভিডিঅ'টো গৈ নাপালে আপোনালোকে মুখে মুখে হ'লেও খবৰটো গৈ পাওক। আৰু কাৰ্বি আংলঙৰ যিটো মেডিকেল হেল্থ তথা ডিপাৰ্টমেণ্ট আছে তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিছে, আমি দেখিছোঁ। আৰু আশা ৰাখিছোঁ সেই জেগাবিলাকতো যাতে গুৰুত্ব দিয়ক। এনেকুৱা জেগা য'ত আমাৰ নেট নাপায়, য'ত আমি মোবাইল চাব নোৱাৰোঁ, য'ত আমি টিভি চাব নোৱাৰোঁ, সেই জেগাবিলাকতো গৈ পেলাই তেওঁলোকে যাতে খবৰটো দিব পাৰে। তাৰ বিনিময়ত আমাৰ কি হ'ব, মানুহখিনি কনচিয়াছ হ'লে নিশ্চয় আমি উপকৃত হ'ব পাৰিম। আহক বলক, মই হাত ধোৱা আপোনালোকৰ যিটো পৰ্ব আছে, মই হাত ধোৱা 6টা ষ্টেপ আছে, মই এই 6টা ষ্টেপটো আপোনালোকক দেখুৱাই আছোঁ। খুব সুন্দৰ ষ্টেপ, আপোনালোকে খুব কষ্ট নহয়, আপোনালোকে ধুওঁতে এইটো আৰামতে হৈ যায়, এইটো চিন্তা কৰিব লগা কথা নাই। আশা ৰাখিছোঁ হাত ধুৱক, ঘৰতে থাকক, সজাগ হওক, আনকো সজাগ কৰক। কৰোণা ভাইৰাছক আমি সকলোৱে মিলিজুলি ইয়াৰ পৰা খেদি পঠাবলৈ সক্ষম হ'ম। বৰ্তমান মই আপোনালোকক হাত ধোৱা 6টা ষ্টেপটো দেখুৱাব লৈছোঁ, যিটো আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ৰিকমেণ্ডেড কৰিছে। প্ৰথমতে আপোনালোকে হাতখন খুব সুন্দৰকৈ পানীয়ে তিয়াই ল'ব। তিয়াই লোৱাৰ পিছত আপোনালোকে কি কৰিব, চাবোন লগাব। চাবোনটো সুন্দৰভাৱে যাতে লাগে সকলোতে আপোনালোকে তাৰ কাৰণে চাবোন। তাৰপিছত চাবোনটো লগাই অহাৰ পিছতে আপোনালোকে কি কৰিব, হাত দুখন তলোৱা সুন্দৰকৈ মোহাৰিব। তেনেদৰে এইটো আছে 1 নম্বৰ ষ্টেপ, ফাৰ্ষ্ট ষ্টেপ এইটো। তাৰপিছত আমি 2 নম্বৰ ষ্টেপলৈ আগবাঢ়িম। 2 নম্বৰ ষ্টেপটো হৈছে এখন হাতৰ তলোৱা সিখন হাতে থৈ ঘূৰাই এনেকৈ। তাৰপিছতে ইখন হাতে দিব লাগিব, আকৌ এবাৰ 2খন হাতে দিব লাগিব এনেকৈ। এবাৰ দিয়াৰ পিছত এইটো 2 নম্বৰ ষ্টেপ হৈ গ'ল। আমাৰ 2 নম্বৰ ষ্টেপ কমপ্লিট হোৱাৰ পিছত 3 নম্বৰ ষ্টেপলৈ যাম। 3 নম্বৰ ষ্টেপ আছে ইখন হাতৰ ওপৰত সিখন হাত থৈ পেলাই তাৰ আঙুলিৰ মাজত ঘূৰাব লাগিব, এইটো 3 নম্বৰ ষ্টেপ। 3 নম্বৰ ষ্টেপ, 3 নম্বৰ ষ্টেপটো আকৌ ইখন হাতে দিব লাগিব তেনেকৈ। 3 নম্বৰ ষ্টেপ সম্পূৰ্ণ হৈছে। হোৱাৰ পিছত আমি 4 নম্বৰ ষ্টেপলৈ যাম। 4 নম্বৰ ষ্টেপটো হৈছে আমি আঙুলি হাত দুখনৰ তলুৱাৰ মাজত আঙুলিখিনি আকৌ কেনেকৈ কৰিব লাগে সেয়া, এইটো হৈছে 4 নম্বৰ ষ্টেপ। 4 নম্বৰ ষ্টেপ হৈ যোৱাৰ পিছত আকৌ দুখন হাতেও দিব লাগিব, 2খন হাতে আপোনালোকে দিব লাগিব। খুব সুন্দৰভাৱে আপোনালোকে কৰিব, অকণমান নমাই কৰিব ভালকৈ। ইয়াৰ পিছত আমি 5 নম্বৰ ষ্টেপলৈ যাম। 5 নম্বৰ ষ্টেপ হৈছে আমি আমাৰ যিটো বুঢ়া আঙুলি আছে, বুঢ়া আঙুলি 2খন হাতৰ, সেই 2খন হাতৰ বুঢ়া আঙুলি আমি ঘূৰিব লাগিব। এইটো হৈছে 5 নম্বৰ ষ্টেপ। এয়া 5 নম্বৰ ষ্টেপ আপোনালোকে চাওক। ইখন হাতৰ বুঢ়া আঙুলিটো ঘূৰিব লাগিব, আমি ঘৰখন কৰিব লাগিব তথা। ইয়াৰ পিছত আমি 6 নম্বৰ শেষ ষ্টেপটোলৈ যাম। শেষ ষ্টেপটো হৈছে কি, ইখন হাতৰ তলুৱাৰ ওপৰত আমি ইখন হাতৰ নখ তথা আঙুলি মুখকেইটা আমি গোল গোলকৈ ঘঁহিম, সুন্দৰকৈ ঘঁহিম, হেঁচি হেঁচি ঘঁহিম। এনেদৰে ঘঁহিব লাগিব, ইখন হাততো আমি ঘঁহিব লাগিব। 2খন হাতত এনেকৈ ঘঁহি হোৱাৰ পিছত আমাৰ বৰ্তমান যি 6টা ষ্টেপ আছে, 6টা ষ্টেপ সম্পূৰ্ণ হৈছে। এইখিনি আপোনাৰ কৰিবৰ কাৰণে 20 ছেকেণ্ড বা 15 ছেকেণ্ড সময় লাগিব, বেছি সময় নালাগে। আপোনালোকে নিজে যেতিয়া কৰিব নিশ্চয় ইয়াতকৈ বেছি টাইমে আপোনালোকক লাগিব, তাৰ কাৰণে আপোনালোকৰ উপকাৰ হ'ব। গতিকে আপোনালোকে এতিয়া হাতখন ধুব পাৰিব। হাতখন ধোৱাৰ পিছত মনত ৰাখিব, আপোনালোকে হাতখন কিন্তু ওপৰকৈ ৰাখিব, তললৈ নকৰিব। হাতখনে আমি হাতখন ধুই দিলোঁ। তাৰপিছত আপোনালোকে হাতখন ওপৰলৈ কৰিব, তললৈ নকৰিব, ওপৰলৈ কৰিব। তেনেদৰে ওপৰলৈ কৰি পেলাই আপোনালোকে এখন টাৱেল দি মুচিব। এই 6 নম্বৰ ষ্টেপ তথা হাত ধোৱা সম্পূৰ্ণ। আমাৰতো হাত ধোৱা বৰ্তমান 6টা পৰ্ব শেষ হৈছে। আপোনালোকে 6 ষ্টেপটো ভালদৰে গম পাইছে। 6 ষ্টেপটো আপোনালোকৰ হোৱাৰ লগত মই আপোনালোকক এটা কথা কৈছোঁ, মই বৰ্তমান হাত ধুবৰ কাৰণে জেনেৰেলি এটা মগ ব্যৱহাৰ কৰি পানীটো দিছোঁ। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, চেনিটাইজেশ্যন বস্তুটো আটাইতকৈ ডাঙৰ বস্তু। তাৰ কাৰণে আপোনালোকে কি কৰিব, যেতিয়া আপোনালোকে কাৰোবাৰ ঘৰত টেপ থাকিব, টেপত যিহেতু ইউজ কৰে, যে টেপত থাকিলে আপোনালোকে টেপটো কি কৰিব, খুলিবৰ কাৰণে আপোনালোকে হাতৰ যিটো এলব' আছে, এই এলব'ৰ লগত আপোনালোকে টেপটো খুলিব, আৰু এই এলব'ৰ লগত আপোনালোকে মাৰিব, নহ'লে এই অংশটো আপোনালোকে ইউজ কৰিব পাৰিব। তো এই দুটা অংশ আপোনালোকে ইউজ কৰি অফ আৰু অন তথা টেপটো আপোনালোকে কৰিব পাৰিব। তো সেইটো আপোনালোকে ইউজ কৰিব। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, চেনিটাইজেশ্যন বস্তুটো আটাইতকৈ গুৰুত্বপূৰ্ণ, যিহেতু আপোনালোকে এটা যিটো টেপ থাকিব আপোনালোকৰ ঘৰত বা আপোনালোকে যিটো সামগ্ৰী তাত ব্যৱহাৰ কৰিব, সেই বস্তুটো আকৌ বেলেগ এজনে আহি চুব পাৰে। তাত যদি কিবা এটা ভাইৰাছ লাগি গৈছে, আপুনি প্ৰথমতে যদি লেতেৰা হাতে গৈ চুইছে, তো সেইকাৰণে আপোনালোকে সেই বস্তুটো চেনিটাইজ কৰাটো খুব দৰকাৰ। তো সেইটো আপোনালোকে সাৱধান হৈ থাকিব। সেইটো কাৰণে আপোনালোকক মই কথাখিনি অৱগত কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই খুব ভাল পাব চাগে। আৰু মোৰ যিখিনি কথা হয়তো মোৰ 2-এটা ইয়াতে খুঁটি নাটি ৰৈ গৈছে, তে আপোনালোকেও যিহেতু জানে বিষয়খিনি, যাতে তেনেদৰে সমাজখনলৈ আগবঢ়াই দিয়ক,
যে লকডাউন কমপ্লিটলি মানি চলক ৰাইজে আৰু কৰোনাৰ পৰা সম্পূৰ্ণ আমাৰ অসমক তথা ভাৰতবৰ্ষক তথা কাৰ্বি আংলঙক যাতে মুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে সকলোৱে এটাই পদক্ষেপ লওক। থেংক ইউ। পুনৰ চোৱাৰ কাৰণে ভিডিঅ'টো মই আপোনালোকক শেষবাৰৰ বাবে ধন্যবাদ যাচিলোঁ। নমস্কাৰ।